নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই নাইটি এটাৰ পৰা কেনেদৰে ইমান ধুনীয়া ফ্ৰক বনালোঁ দেখাই দেখুৱাম। এয়া মই ফ্ৰকৰ লেন্থটো জুখি ল'লোঁ। লেন্থটো 40 ইঞ্চিত ল'লোঁ আৰু এনেদৰে এটা চিন মাৰি ল'লোঁ। এতিয়া মই এই চিনটোত মই কাটি দিম। এই চিনটোৰ ওপৰে মই কাটি দিলোঁ। এতিয়া এই কাটি যোৱা কাপোৰখিনিৰে মই এটা ডিজাইন বনাম। ফ্ৰকটোৰ তলফালে মই ফ্ৰিল বনাম, ফ্ৰিল লগাই দিম। এতিয়া মই ইয়াতে লৈছোঁ 4 ইঞ্চি, বহলটো লৈছোঁ 4 ইঞ্চি। এনেদৰে চেইন মাৰি ল'লোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। মই কাটি ল'লোঁ। এইটো জোখত আৰু কাটি ল'ম। কাৰণ ফ্ৰিল বনাবলৈ কাপোৰ বহুত লাগি যায়। এয়া মই টুকুৰা এনেদৰে দীঘল কৰি কাপোৰ ল'লোঁ আৰু ইয়াত যি জইন আছিল জইনখিনি কাটি ল'লোঁ। এতিয়া মই এইকেইটা জইন মাৰি ল'ম। জইন মাৰি ল'লোঁ। এতিয়া ইয়াৰে মই ফ্ৰিল বনাম। মই কেনেদৰে বনাইছোঁ আপোনালোকে চাব। এয়া এনেদৰে মই গোটেইখিনি বনাই ল'ম। মই গোটেইখিনি দেখুওৱা নাই, মোৰ বনোৱা হৈ গ'ল। এতিয়া মই ইয়াৰে তলৰ মূৰণি মাৰি ল'ম। এনেদৰে এইটো বাছ কৰি ল'ব, মাৰি ল'ব। এয়া মই গোটেইখিনি মূৰণি মাৰি লোৱা হৈ গ'ল। এতিয়া যিখিনি ফ্ৰকৰ বাবে কাটিছিলোঁ তাৰ এটা চাইড মই এনেদৰে খুলি ল'ম আৰু এনেদৰে লগাই যাম। ফুলখিনি ওলোটাকৈ আৰু কাপোৰখিনি চিধা কৰি ল'ব। এনেদৰে লগাই গ'লোঁ। এতিয়া মই ইয়াৰ ওপৰত এটা চিলাই মাৰিম। ওপৰৰ পৰা এটা চিলাই মাৰি দিলোঁ। আৰু যিখিনি জইন মই খুলি লৈছিলোঁ সেইখিনি মই জইন মাৰি দিলোঁ। এয়া ফ্ৰকটো দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব।